হাওড়াঘাটৰ ৰংকুটত 9 বছৰীয়া কণমানি ছাত্ৰী ধৰ্ষণকাৰী অপৰাধী টেট শিক্ষক গৌতম নাথক গ্ৰেপ্তাৰ। কাৰ্বি আংলং জিলাৰ হাওড়াঘাট থানাৰ অন্তৰ্গত ৰংকুটত 26 মেত গৌতম নাথ নামৰ এজন টেট শিক্ষকৰূপী লম্পটে শাৰীৰিকভাৱে যৌন নিৰ্যাতন চলাইছিল 9 বছৰীয়া ফুলকুমলীয়া কণমানি এগৰাকী ছাত্ৰীক। এই জঘন্য ঘটনাটো কেইদিনমানৰ আগতে ঘটি গৈছে যদিও শুকুৰবাৰে পোহৰলৈ অহাত ৰংকুট তথা সমগ্ৰ হাওড়াঘাট অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সভ্য সমাজক লজ্জানত কৰা এই জঘন্য ঘটনাটো পোহৰলৈ অহাৰ পিছতে ধৰ্ষণ তথা কামনাৰ বলি হোৱা 9 বছৰীয়া ফুলকুমলীয়া কণমানি ছাত্ৰীগৰাকীৰ মোমায়েকে আৰক্ষীক অৱগত কৰি অপৰাধীৰ বিৰুদ্ধে শিশু পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰি সংবাদ মাধ্যমৰ কাষচপাত ঘটনাটো পোহৰলৈ আহে। জানিব পৰা মতে ৰংকুটৰ গৌতম নাথ নামৰ টেট শিক্ষকগৰাকী বিবাহ পাশত আবদ্ধ হোৱা মাথো কেইমাহমানহে হৈছে। নতুনকৈ বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতো একে গাঁৱৰে এগৰাকী কণমানি 9 বছৰীয়া চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণৰ দৰে জঘন্য কাণ্ড কৰাটো পোহৰলৈ অহাৰ পিছত ৰংকুট তথা হাওড়াঘাটবাসী সভ্য সমাজে সহজে মানি ল'ব পৰা নাছিল। পৰিয়ালৰ মতে ফুলকুমলীয়া ছোৱালীজনী ধৰ্ষণৰ বলি হোৱাৰ পিছত যেতিয়া অতিপাত ৰক্তক্ষৰণ হয় তেতিয়াহে পিতৃ মাতৃয়ে জানিব পাৰি প্ৰথমে নগাঁৱৰ চিকিৎসালয়লৈ লৈ যায়। যদিও চিকিৎসকে চিকিৎসাৰ বাবে অস্বীকাৰ কৰাত পুনৰ আৰক্ষীৰ সহায়ত শুকুৰবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ত নি চিকিৎসা কৰিবলগীয়া হয়। ইপিনে শিশু ধৰ্ষণকাৰী অপৰাধী টেট শিক্ষক গৌতম নাথ পলাতক হৈ থকাৰ পিছত আজি পুৱা 7 বজাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৰ্ষণ তথা কামনাৰ বলি হোৱা 9 বছৰীয়া ছাত্ৰীগৰাকীৰ মোমায়েক আৰু ৰংকুটৰ সচেতন ৰাইজে অপৰাধীক ফাঁচি দিয়াৰ দাবী জনাইছে। এই সন্দৰ্ভত আজি আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ডিফুৰ পৰা অহা কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায়। কয় অপৰাধীৰ বিৰুদ্ধে শিশু পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি অৱগত কৰে। মই পলাই নাই কিয় ধৰিছে নহ'লে আপোনাক মোক পচাইছে আপোনালোকে পলাই আছিলে কিহৰ কাৰণে? মই পঢ়োৱা নাই, মই নিজে আহিছোঁ। আপুনি টেট টিচাৰ হয়, চেণ্ট্ৰেল আছে তাতে। মোৰ ছোৱালীটো মানে এজন মানুহে আমাৰ গাঁৱৰে ল'ৰা, তাক কি কৰে তেওঁ টিচাৰ হয়, মানে কি হ'ল টেটৰ টিচাৰ। সিয়ে মানে মোৰ ছোৱালীটো এনে সদায় তাৰ ঘৰত ফুৰিবলৈ যায়, সদায় অহা যোৱা কৰে। সেইদিনা যোৱা শনিবাৰে 26 তাৰিখ গৈছিলে। সেই সময়ত তাৰ মানে ঘৰত কোনো নাছিলে। সেই সময়ত তাক মানে বেয়া কাম কৰি দিলে। তাৰপিছত আমিতো গমেই নাপালোঁ, আমাৰ ছোৱালীজনীও নক'লে, তাৰ মাকে মাৰিবনি এনেকৈ ভাবি কিন্তু একো নক'লে আৰু। তাৰ কিন্তু ব্লিডিং হৈ আছে। আমি ভাবিছোঁ এইটো পাইলছ হয় নেকি, পাইলছৰ কাৰণে মেডিচিন মানে কিবা ঝাৰা ফুকা কৰি এইবিলাক খুৱাইছিলোঁ। তাৰপিছত দেখিলোঁ নাই নহ'ব, আমি নগাঁৱলৈ লৈ গৈছিলোঁ। তাতে যোৱাৰ পিছত ডক্টৰেতো দেখি কিনি তাক অলপ সুধিছে কি হৈছে সি কৈ দিলে নহয়, তাৰ মুখৰ পৰা চব ওলাই গ'ল। তাৰ ওলোৱাৰ পিছতে আমাক মানে মাতিলে, এইটো কিয় আনিছে, এইটোতো পুলিচ কেছ হ'ব লাগে, বহুত কিবা কিবি কৈ কিনে পিছত আমি কৈছোঁ যি হ'লেও হৈছে ছাৰ, আমি ঘৰত যাই যি কৰিম, এতিয়া মানে অলপ মেডিচিন দিয়ক তাক ভাল হ'ব কাৰণে। তেতিয়া একো লিখি দিয়া নাই, কিন্তু অলপ মেডিচিন দিছে খাবলৈ, সেইটো খুৱাই আছোঁ। তাৰপিছত ঘৰত আহি কিনি আমি থানাত যায় ডিপু লৈ গৈছিলোঁ, যোৱাকালি লৈ গৈছে নেকি চিকিৎসা কৰিছে। আগত কিবা ট্ৰিটমেণ্ট কিবা কৰিব লাগে কৰি আছে, এতিয়াও কৰিব আৰু কিবা লাগিলে। শুনা মতে জানিব পৰা মতে আজি ৰাতিপুৱা অলপ আগতে মানে এৰেষ্ট কৰিছে বুলি শুনিছোঁ ল'ৰাজনক। আপুনি গম পাইছে নহয়? এইটোতো আমি কোৱালিটি ক'ব নোৱাৰোঁ ভালকৈ, হ'লেতো পুলিচক দিছোঁ। এতিয়া পুলিচে যি কৰি তাকে কৰক, সিহঁতৰ আইনৰ অধীনত দি দিলোঁ আৰু। মানে পিতৃ হিচাপে যিহেতু আমাৰ উচিত, আমাৰ ছোৱালীৰ উচিত বিচাৰটো আমি পাব লাগে, এইটোৱে আমাৰ কাম। যিহেতু হয়, যোৱা 26 তাৰিখে আমি এখন যোৱা 26 তাৰিখৰ এটা ঘটনা হৈছিল। সম্পৰ্কত আমি
যোৱা 30 তাৰিখে এখন এজাহাৰ পাইছিলোঁ সেইটো ভিত্তিত যিহেতু এইটোত চাইল্ড ইনভলভ হৈ আছে চাইল্ড মানে পক্সো কেছৰ আণ্ডাৰত এজাহাৰটো ৰুজু হৈছে গতিকে যিগৰাকী অভিযুক্ত আছিল তেখেতক আমি আজি কৰায়ত্ব কৰিছোঁ আৰু যিখিনি নেচেচাৰী আমাৰ মেডিকেল এক্সামিনেশ্যন আছে সেইখিনি কৰি থকা হৈছে কেছটো খুব মানে কনচিষ্টেণ্টলি আমি এই বস্তুখিনি চাই থকা হৈছে আৰু আমাৰ ছিনিয়ৰ অফিচাৰসকলে এইটো ছুপাৰভাইজ কৰি থৈ আছোঁ গতিকে ইয়াৰ যদি কিবা লজিকেল কনক্লুজনত আহিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি থকা হৈছে তেখেত যিসকল অভিযুক্ত আছিল তেখেত পলাই আছিল তাৰপিছত আজি এপ্ৰিহেণ্ড কৰা গৈছে তেখেত বাই প্ৰফেশ্যন শিক্ষক হয় বাকী বস্তু ইনভেষ্টিগেশ্যন চলি আছে এতিয়া আমি তেখেত তাত শিক্ষক গতিকে আমি ইনভেষ্টিগেশ্যন চলি আছে ইণ্টাৰগেশ্যনো চলি আছে গতিকে কিবা আমি যদি গম পাওঁ তেতিয়াহ'লে আমি জনাম